Open YouTube, scroll down, scroll down, open Facebook, scroll down, open WhatsApp. আপুনি এনেকৈ হাতে নিদিবাকৈ মোবাইলটো চলাব বিচাৰে নেকি? अरे हाँ भाई हाँ যদি বিচাৰে তেতিয়া আপুনি গুগল প্লে ষ্ট'ৰত যাব, ভইচ এক্সেছ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যিটো এপ্লিকেশ্যন দেখিছে সেই এপ্লিকেশ্যনটো ডাউনলোড দি দিব। অলৰেডি মোৰ ডাউনলোড দি থোৱা আছে, গতিকে মই ডাউনলোড নকৰোঁ। আপুনি ডাউনলোড দিয়াৰ পিছত আপুনি যিখিনি পাৰ্মিশ্যন দিছে সেইখিনি পাৰ্মিশ্যন দি দিব, আৰু দিয়াৰ পিছত আপোনাৰ মোবাইলটো আপুনি যি কমাণ্ড দিয়ে, যি কথা কয় সেইটোৱে শুনিব। গতিকে কিছুমান ইণ্টাৰেষ্টিং ভিডিঅ'ৰ কাৰণে এতিয়া ফ'ল' কৰিম। তাৰপিছতো যদি হোৱা নাই তেতিয়াহ'লে মোক এটা মেছেজ কৰি দিব, মই শিকাই দিম কেনেকৈ কৰিব লাগে।